Thank you, dear. সঁচাকৈ অন্তৰৰ পৰা কৈছিলানে তুমি Thank you, dear বুলি সঁচাকৈ তোমাৰ হৃদয়ৰ এচুকত ঠাই দিছা নেকি dear সঁচাকৈয়ে হৃদয়খন মোচৰ খাই উঠে যেতিয়া ভাবলেহীনভাৱে কৈ দিয়া তুমি Thank you, dear. Thank you, dear. তোমাৰ পৰাই আৰম্ভণি এটা কবিতাৰ পংক্তি তোমাৰ পৰাই সৃষ্টি এটা উন্মাদনাৰ এটা ভাৱনাৰ এটা গানৰ ৰিৰিকৈ আহি যায় আনন্দ বিষাদ মিহলি এটা সুৰ ওলাই আহা আইদেৱে নতুবা ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী রাধা রাধা এক চিৎকাৰ প্ৰেমময় পৃথিৱীত অপ্ৰাপ্তিৰ এক হাহাকাৰ ৰাধা ৰাধা ক'ত জানো আছিল বাধা বাউলী ৰাধাক বদনাম নকৰিবা না না আজি আৰু থেংক ইউ নকবা প্লিজ ও সুন্দৰী ৰাধে মাও প্লিজ আৰু থেংক ইউ নকবা তোমাৰ মুখত ভাল নালাগে ইংৰাজী স্বাভিমানী মনটোক বুজাব নোৱাৰি ৰাধা ৰাধা হ'ব খোজা তুমি ৰাধাচোন বিৰহৰ এখন নদী সমস্ত উজাৰি বুকুৰ ভাল পোৱা দিয়া এক মূৰ্তমান নাৰী ৰাধা খেলি মেলি লাগি যায় জানা ভুল মোৰ হৈ যায় বুজা প্ৰেম মানে কি নকবা তোমাৰ সেই থেংক ইউ ডিয়াৰৰ পৰাইতো আৰম্ভণি এটা আবেগ এটা ভাল লগা কিবা আবেগত এতিয়া কৈ নিদিবা কাকুৱে ভুলতো কৰি নিদিবা ভুল মনেৰে যদি কৃতজ্ঞ নোহোৱা কৈ নিদিবা কেতিয়াও থেংক ইউ ডিয়াৰ থেংক ইউ মানে দুটা শব্দ নহয় ডিয়াৰ মানে প্ৰিয়তম নহয় ডিয়াৰ মানে প্ৰিয় নাৰী প্ৰিয় পুৰুষ নহয় বুকুৱে বুকুৱে মনে প্ৰাণে নাথাকে যদি পুৰাতন সেই প্ৰেমৰ অগনি কৈ নিদিবা ভাল পাওঁ বুলি ভাল পাওঁ মানে খেলা নহয় ভাল পাওঁ মানে মুখৰ এষাৰ মাত নহয় নুবুজিবা তুমি ৰাধা হোৱাৰ যন্ত্ৰণা নুবুজিবা তুমি ৰাধা মানে এসাগৰ ভাল পোৱা অপ্ৰাপ্তিৰ মাজতো প্ৰেমময় গাথা প্লিজ আউটডেটেড মানুহৰ পৃথিৱীত খেলি মেলি লগাই আনি নিদিবা এজাক ধুমুহা আমাৰ পৃথিৱীত থেংক ইউ মানে আন্তৰিক কৃতজ্ঞতা আমাৰ পৃথিৱীত ডিয়েৰ মানে অন্তৰাত্মা আমাৰ পৃথিৱীত ৰাধা মানেও প্ৰেমৰ এক সৰলতা প্ৰেমৰ এক প্ৰাৰ্থনা এক আকুতিৰ নাম ৰাধা ও সুন্দৰী ৰাধে মাই বৃন্দাবন চাৰিয়া কৃষ্ণই মথুৰা যায় থেংক ইউ ডিয়েৰ বুলি শুনা প্ৰতিজন আউটডেটেড যুৱকক সোধা থেংক ইউ ডিয়েৰ বুলি কোৱা প্ৰতিগৰাকী গাভৰুক সোধা ক'ৰবাত কোনোবাখিনিত সেয়াইতো আৰম্ভণি বুটা বচা ফুল গথা ৰিবিক আছে বৈ থোৱা নকওঁ তুমি নুবুজিবা বিদ্যা শপত তুমি আৰু ভুলতো নকবা থেংক ইউ ডিয়েৰ আৰু সঁচাকৈয়ে যদি কৃতজ্ঞ হোৱা নেদেখাজনৰ কৃতজ্ঞ হোৱা জন্মদাতাৰ কৃতজ্ঞ হোৱা পালনকৰ্তাৰ কৃতজ্ঞ হোৱা এই বিশ্বৰ কৃতজ্ঞ হোৱা প্ৰকৃতিয়ে দিয়া সুখৰ প্ৰতিদানত কোৱা আকৌ এবাৰ থেংক ইউ ডিয়াৰ
আৰু নকবা মোক যোগ্যতাহীন মানুহৰ পৃথিৱীত কিহৰ এই প্ৰাণহীন আবদাৰ থেংক ইউ নকবা ডিয়াৰ প্লিজ থেংক ইউ নকবা ডিয়াৰ